হেল্ল' এভৰিৱান, ৱেলকাম টু মাই নিউ মিনি ব্লগ। তো আজি বহুত দিনৰ মূৰত আহিলোঁ এটা ব্লগ লৈ। তো ইয়াৰ পথাৰত দেখিছে মানুহ লগাইছোঁ, তো মৰাপাত চিকুণাব লাগে, তাৰে হৈ মানুহ অলপ লৈছোঁ। আৰু মোৰ অৱস্থা দেখিছে, ঘামি জামি অৱস্থা নাই। তাৰপাছতে এয়া দুপৰীয়া সাজ ঘৰতে আহি খালেহি। তাৰপাছতে এয়া পথাৰ পালোগৈ আৰু এয়া চাওকচোন মৰাপাত চিকুণাব হ'লেই। আৰু এইবোৰ চাওকচোন পথাৰত কিমান যে ৰ'দ দিছিল, থাকিব পৰা নাছিলোঁ। তো তেনেকৈ আৰু পথাৰ কাম কৰিবই লাগিব খেতিৰ সময়ত, যিটো সময়ত যিটো কৰা যায়। তো এয়া চাওকচোন মই চিকনাইছোঁ। তাৰপাছতে আৰু এইখিনিতে কওঁ, আমাৰ দেশৰ কাৰণে যিমানবোৰ সৈনিকে যুদ্ধৰ বাবে সাজু হৈছে, আমাৰ বাবে যুঁজিবলৈ লৈছে, তো তেওঁলোকক ভগৱানে ভালে কুশলে ৰাখক, ভালে ভালে ঘূৰি আহক। তো তাৰে কামনা কৰিলোঁ। জয় হিন্দ, আই লাভ মাই ইণ্ডিয়া। তো এইখিনি মোৰ ভিডিঅ'টোত আছিলে। তো আজিলৈ বাই।